তো নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম আপোনালোকৰ মাজলৈ আৰু যেহেতু মই বহুত দিন ভিডিও দিব পৰা নাছিলো আৰু মানে কিবা কাৰণত ভিডিও আপলোড কৰা নাই কাৰণ এতিয়া মানে আকৌ ভাবিছো ইউটিউবত ভিডিও আপলোড কৰিম আৰু আজিৰ ব্লগটো মানে ইমান খাস নহয় এনে সিম্পল অলপ আপোনালোকক মানে অলপ কিবা এটা দেখাম বুলি ভাবিছো আৰু মই আছো বৰ্তমান সাউথ ইণ্ডিয়া মানে এখন এটা নতুন ঠাই হয় নতুন জায়গাখন আপোনালোকক অকমান দেখাই দিছো বাকি এই জায়গাডোখৰৰ কথা পিছত কৈ দিম আপোনালোকক এয়া চাওক মানে সাউথ ইণ্ডিয়াৰ মানে বহুত জায়গা আছে কেৰালা চেন্নাই বেংগলোৰ তামিলনাডু এইবিলাক নহয় এটো আৰু বেলেগ মানে এটো সিটি নাই ইয়াতে খালি অনলি গাঁও মানে গাঁৱৰ ভিতৰে মানে গাঁও জানা আমাৰ গাঁৱৰ নিচিনা সেম এনেকুৱা লাগে ইমান গৰম নাই মানে ঠাণ্ডা যেনেকুৱা আমাৰ গুৱাহাটী অসমৰ অলপ গৰম বেছি তাতে ইয়াতে মানে এনেকুৱা নাই ইয়াতে একদম ঠাণ্ডাই থাকে তো আজি মানে মই পাৰ্সেল অৰ্ডাৰ দিছো পাৰ্সেলটো লম আৰু চুলি পুৰা কাটি মানে আজি পুৰা ইউটিউবত মানে লাগি যাম আৰু নেক্সট ভিডিওৰ পৰা আপোনালোকক পুৰা ভাল ইয়াত সাউথ ইণ্ডিয়াৰ মানে ভাল বস্তুবিলাক আপোনালোকক দেখুৱাম ইয়াত কি আছে কেনেকুৱা ধৰণৰ ঘৰ মানুহ ব্যৱহাৰ কেনেকুৱা এইবিলাক সব আপোনালোকক কম নেক্সট ভিডিওত আৰু আজিৰ ভিডিওত অকমান দেখুৱাই দিম যে আৰু টেবলক মই পাৰ্সেলটো লৈ আহো পাৰ্সেল লৈ আহি কেনা পিছত মই চুলি কাটি কেনা পুৰা হ্যান্ডসাম হৈ ওলাই লওঁ পাছত আপোনালোকক আকৌ লগ পাই আছো Close till I get up. तो गाइस मैं प्रथमते स्पोर्टिंग पिंडी लওঁ আৰু ই হাঁহি জানা ইয়াৰ তো স্পৰ্টিং জলদি পিন্দি লওঁ আৰু আগুৱা জলদি কাৰণ পাৰ্সেলটো ৰখি আছে এই পুৰা হিৰো দৰে ওলাইছে গাইস তো জলদি যাও ই হাই তো গাইস এইবিলাক চাব পাৰিছে ইয়াৰ ঘৰবিলাক এনেকুৱা সিস্টেমৰ হয় এয়া চাওক এই বিল্ডিং গিলাৰ মানে ছাদ ঢালাই থাকে দুইতলা আৰু ৰাস্তাবিলাক মানে কাটি দিছে এতিয়া বেছি দিন হোৱা নাই মানে ৰাস্তাবিলাক ভাল কৰা তো ইয়াতকে পানীৰ পাইপ চাই বহাব চাগে আৰু গাইস পাৰ্সেললৈ ফোন কৰিছিলে তে পাৰ্সেলটো জলদি লৈ যা বুলি তে ই ৰখি আছে আমি এতিয়া যাও পুৰা এক্সাইটেড হৈ আছো মই তো এয়া চাও পাৰ্সেল ফাইনালি পাৰ্সেলটো লগ পালো আৰু পাৰ্সেল মোৰ 4টা আছে আৰু লগতো এটা আছে মানে ই জুতো অৰ্ডাৰ দিছিলে তো আনবক্সিং কৰি দেখাম অলপ পিছত আপোনালোকক তো ব্লগ এতিয়া যাও তো এয়া চাওক না গাইস ৰাস্তাবিলাক কিন্তু খাটাৰনাক হয় এই প্ৰথমতে জুতাটো আনবক্সিং কৰিব বলে দে কৰক তে ইয়াৰ জুতাটো চাও কি মজা আহিছে কিন্তু গাইস ইয়াৰ জুতাটো বেছি দাম লোৱা নাই মানে কম দামী বিন্দু আমি 850 লৈছে ইয়াটো আৰু মোৰ 4টা পাৰ্সেলটো আনবক্সিং কৰি আছো বৰ্তমান তো প্ৰথমতে মই আনবক্সিং কৰি আছো এইটো কি কয় তো মোজা অৰ্ডাৰ দিছিলো তো মোজা 3 জোৰা দিছো মই 3 জোৰা মোজা 226 লৈছে আৰু কিবা অৰ্ডাৰ আছে এইবিলাক আনবক্সিং নকৰো গাইস তো মোজাটোৱে আপোনালোকক দেখুৱাও তো এয়া চাওক মোজাটো আৰু বাকিবিলাক থৈ দিও এতিয়া তো এয়া চাও এটো কিবা ক্ৰীম আছিল মোৰ তো বাকি জুতাটো চাও আকৌ এবাৰ ভাল লাগিছে মানে জুতাটো মোক বহুত আৰু মোজাটো পিন্ধিও দেখাই দিও অকমান আপোনালোকক কেনেকুৱা লাগিছে কবজন গাইস এয়া চাওক তো এয়া মানে কলা মোজা মোক বেছি ভাল লাগে কলাটোৱে আনিছিলো এখানে তো এয়া চাওক পুৰা সফট একদম বঢ়িয়া লাগে পিন্ধি এয়া মানে জুতা পিন্ধি ডিউটি যাব লাগে মোক ন কি জিয়া নহওক গাইস ব্লগ ভিডিওটো আগুৱাই নিও আৰু ডাইৰেক্ট বাস ষ্টেণ্ডত লগ পাই আছো গাইস তো এয়া চাওক মই বৰ্তমান ৰখি আছো কিন্তু বাস আহা নাই বহুত আজি মানে অলপমান গৰম ভাইব দিছে এই কাৰণে আৰু অলপ গৰম লাগি আছে তো অটো ৰখি আছো বাসটো নাপামে অটোতে যাম তো গাইস অটো এতিয়া কেতিয়া আহে চাও ৰব পিনে অহা বাস নাই গাইস তো কি কৰো আৰু বহুত বেয়া লাগি আছে ইমান গৰম বাপৰে আজি ক'ব নোৱাৰা একদম তো ফাইনালি গাইস আমি অটো পালো আৰু মই অটোত বহিছো এতিয়া এয়া চাওক তো কি কম আৰু গাইস অটো পিছফালে বহিব লাগে হাইও উঠি আছে বনে মোক এতিয়া চাওক গাইস এনেকে বহিছো মই মানে বহুত লোড হয় এই অটো বিলাকত বহুত লোড হয় বহুত মানুহ কি কৰে মানে লৈ যায় একবাৰতে বাস নাযায় ন বেছি গায় এই কাৰণে Karma's got a thing for me. We hold hands, make plans, keep the receipts. Karma, she's my best friend. One step closer, here's how it ends. Karma's got a thing for me. You see, you'll be digging up 6 feet. Karma's never let me down. My smile will kill when I cut you out. It's karma. It's okay to hurt your voice screaming in my face. I know you gotta bark when you don't got bite. Tell me what's that like? What's that like? Being that inside.
don't do toxic. I see you looking at me like she's so sweet, she's so nice. I can do what I like, right? Did I make you cry? I forgot that you're you know what you are, you're a baby. তো গাইজ আমি মাৰ্কেট আহি পালোঁ আৰু এয়া চাওক এইটোৱে মাৰ্কেট হয় আমাৰ। বহুত দূৰ হয়, বহুত টাইমৰ ভিতৰত আহি পালোঁ, মানে আধা ঘণ্টা বেছি লাগে, মানে 45 মিনিটমান লাগে গাড়ীত। আৰু পোনপ্ৰথমে আমি এতিয়া মানে এটিএমত যাম, পইচা ওলাম, পইচা ওলোৱাৰ পিছত মানে মাৰ্কেট কৰিম আৰু কি মানে বজাৰ কৰিম এইবিলাক আপোনালোকক অকণমান দেখুৱাই দিম। আৰু গাইজ ইয়াৰ পৰা এটিএমটো অকণমান দূৰ হয়, তো বলক আপোনালোকক এটিএমটো দেখুৱাওঁ আৰু পইচা ওলাওঁ। তো ওলাই কেনে বাছ মাৰ্কেট কৰোঁ। তো ইয়াতে শ্বপিং মল কালায়ান, ইয়াত আহিছিলোঁ একদিন, বজাৰ কৰা নাই কিন্তু আহিছিলোঁ আৰু কি। তো ভাল লাগে এইটো। আৰু তাৰপিছত ইয়াত হান্নি বেচন এটা দোকান আছে ইয়াতে, এইটো এই বহুত ডাঙৰ হয় এইটো, মানে ইয়াত যাম ৰ এদিন, যোৱা নাই যাম। তো বলক এটিএম আহি পালোঁ আমি এতিয়া, আৰু এটিএমত পইচা ওলাওঁ। পইচা ওলোৱাৰ পিছত এইটো মানে গ্ৰাফিকৰ দোকান হয় গাইজ, বাইক গ্ৰাফিক কৰা। ফাইনেলি পইচাটো ওলাই ল'লোঁ গাইজ, পইচা ওলাই থ'লে এতিয়া অলপ পিছত আপোনালোকক কি বজাৰ লওঁ এইবিলাক দেখুৱাই আছোঁ। তো এয়া চাওক গাইজ, তো ইয়াৰ মাৰ্কেট, কাপোৰ মাৰ্কেট, ফেঞ্চি বজাৰটো দেখুৱাই দিওঁ আপোনালোকক, ফেঞ্চি বজাৰ কেনেকুৱা। এয়া চাওক বিলৰ পাৰত মানে ফেঞ্চি বজাৰ বহিছে, কেনেকুৱা চিষ্টেমত মানে ইয়াত মানে কেনেকুৱা বিক্ৰী কৰে কাপোৰবিলাক চাওক। তো ধূলি বালি লাগি থাকে কাপোৰবিলাক, এনেকৈ আৰু কোনে কাপোৰ কিনিব, মই হ'লে নোৱাৰোঁ কিনিবৰ কাৰণে গাইজ। তো কাৰোবাক যদি কাপোৰ লাগে চাউথ ইণ্ডিয়াত ইয়াত আহিবা, কাগিলালি হাৰুৱালি বুলি কয় এইখিনি। তো চেন্নাইৰ পৰা ডাইৰেক্ট ইয়াতে আহিবা আৰু ফেঞ্চি বজাৰৰ পৰা কাপোৰ ল'বা। তো অকণমান দেখুৱাই দিম আপোনালোকে, ইয়াত চাওক, বেছি ওচৰত নাযাওঁ, ভিডিঅ' কৰোঁ মানে নিদিয়ে। কিন্তু চব্জি মাৰ্কেট এক চাইডত আৰু কাপোৰ মাৰ্কেট এক চাইডত, আৰু বিলখন মানে এইপিনে আছে, বিলৰ পাৰতে মানে বজাৰবিলাক হয়। আৰু প্ৰথমত আমি চুলি কাটিম, তো চুলি কটা হ'লে তেতিয়া চব্জি বজাৰ কৰিম। চব্জি বজাৰ কৰাৰ আগতে মানে গেলামাল দোকান বজাৰ কৰিম। তো চুলি কাটো এতিয়া গাইজ। 2 hours later. চুলিটো কাটিলোঁ আৰু খোজাইছে অলপ চুলি কাটি, কি কৰিম হাঁহি উঠে, মনে মনে হাঁহিব নোৱাৰোঁ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। তো গাইজ প্ৰথমতে আমি গেলামাল দোকানত বজাৰ ল'ম, মিঠাতেল লৈছোঁ, দালি চাবোন এইবিলাক কিবা কিবি লৈ লওঁ। তো লোৱাৰ পিছত মানে চব্জি বজাৰ কৰিম গাইজ। তো এইবিলাক লৈ লওঁ আগতে, কিমান হিচাপ টিচাপ কৰি কেনে আপোনালোকৰ চব্জি বজাৰ দেখুৱাই। এয়া চাওক ভিমবাৰ চাবোন লৈছোঁ আৰু কিবা কিবি লৈছোঁ বহুত, ল'ব লাগিব। এতিয়া চয়াবিন ল'লোঁ আৰু চব্জি মাৰ্কেটত আহিছোঁ গাইজ। তো চব্জিটো লৈ লওঁ, চব্জিটো মানে কি ক'ম গাইজ, চব্জি বহুত দাম এইপিনে। তো যিকোনো বস্তু লওঁ 50 টকা কিলো বা কেতিয়াবা 150 টকা কিলো এনেকুৱা চিষ্টেম গাইজ। তো সেইকাৰণে চব্জি কিনিব বহুত ভয় লাগে ইয়াতে, তথাপিও উপায় নাই, চব্জিটো খাবই লাগিব। তো গাইজ এইপিনে বিলৰ পাৰত এই কাপোৰ দোকানকেইটা চাওক না গাইজ, ইমান ৰ'দত মানে কাপোৰ বিক্ৰী কৰি আছে। মানে এনেকুৱা ডাঙৰ শ্বপিং মল এইপিনে পোৱা নাযায়। তো ডাইৰেক্ট আমাক চিটিত যাব লাগিব, তো চেন্নাই, ইয়াৰ পৰা বাছত যাবৰ কাৰণে আমাক পুৰা একদিনটো লাগি যায়। তো সেইকাৰণে আমি এইপিনে নাযাওঁ, কাপোৰ নিকিনো। তো অনলাইনতে কিনো, পৰ কথাটো বাদ দে গাইজ। এতিয়া চব্জি কি লওঁ, চব্জি লৈ কেনে আপোনালোকক দেখুৱাই আছোঁ পিছত। তো গাইজ ফাইনেলি ৰুমত ডাইৰেক্ট আহিলোঁ, আৰু ৰুমত আহি কেনে আপোনালোকক কি আনিছোঁ মই এইবিলাক আনবক্সিং কৰি দেখুৱাওঁ। চিংৰা, তাৰপিছত আৰু কিবা কিবি আছে গাইজ বহুত। আৰু বালুচ আহিছোঁ দুটা, মই বালুচ মানে মোক লাগিবই, বালুচ নাছিলে, এটা আছিল বেয়া হৈছে ন সেইকাৰণে। তো এইবিলাক কিবা কিবি মাৰ্কেট আৰু বজাৰ, ইয়াত 913 টকা কিবা মাৰ্কেট আছে, বিল দিছে। তো বলক ফটাফট মানে আনবক্সিং কৰিলোঁ। আহিবা চাওক, তেল চয়াবিন, দালি আৰু এইটো কালা নিমখ, হাবি জাবি একদম এভেইলেবল কিবা কিবি আছে আৰু গাইজ। তো ফটাফট চাওক, ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ। আমাৰ এইবিলাক চব্জি বজাৰ, আৰু ইয়াৰ কিবা কিবি ধনিয়া পাত দেখাই আছে ভাই। তাৰপিছত এয়া আমাৰ পাকঘৰটো অকণমান দেখুৱাই দিওঁ। দয়া চাওক পাকঘৰটো, আছে বহুত কিবা কিবি বস্তু, আমি 4জন আছোঁ ন, সেইকাৰণে আমাৰ নতুন পাকঘৰ। এইটো গেছটো সৰুৱে আমাৰ। তো গাইজ আপোনালোকে মাৰ্কেট চাৰ্কেটটো দেখুৱালোঁ, আৰু বস্তু কি আনিছোঁ, আজি কি বজাৰ কৰিলোঁ আজি দেখুৱালোঁ আপোনালোকক। যিহেতু চেলাৰী আহিছিলে আমাৰ, তো 2 সপ্তাহমানৰ কাৰণে বজাৰ কৰি থ'লোঁ। এবাৰ গাঁৱত থাকোঁ, ইয়াত আহিবৰ কাৰণে মানে ফাৰ্ষ্টত চেন্নাই আহিব লাগে, এয়াৰপৰ্ট ট্ৰেইন ষ্টেচন চেন্নাইতে, চেন্নাইৰ পৰা 800 কিলোমিটাৰ আৰু দূৰ বাছত আহিব লাগে। তো বহুত দূৰ হয় এইখিনি। ইয়াৰ জাগাখিনিৰ নাম হ'ল কাগিলালি বুলি কয়। মই নতুন বেছি দিন অহা নাই ন, সেইকাৰণে। তো গাইজ মই নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে এটা ভাল ঠাইলৈ গৈ আছোঁ, এই ভিডিঅ' আপোনালোকক মই দেখুৱাম। তো ইয়াত মানে লাডাখৰ এটা পাহাৰ আছে, লাডাখৰ দৰে লাগে, ছেইম পাথৰৰে চব, মানে একদম লাডাখ যেন লাগে। তাতে মানুহৰ কোনো ঘৰ বাৰী একো বনোৱা নাই তাতে। তো তাতে যাম মই আৰু আপোনালোকক দেখুৱাম। তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, আৰু যোনে ভিডিঅ'টো ভাল লাগিছে আজি লাইক কমেণ্ট শ্বেয়াৰ মানে একদম কৰি দিব গাইজ। এতিয়াৰ কাৰণে বাই, আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। তো বাই গাইজ।